মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকলৈ বুলি আন এটি চেপ্টাৰ লৈ আহিছোঁ। এই চেপ্টাৰৰ পাঠটিৰ নাম হৈছে দ্বিঘাত সমীকৰণ। গতিকে আমি দ্বিঘাত সমীকৰণ সম্পৰ্কে প্ৰাৰম্ভিক যিখিনি কথা আছে সেইখিনি আগতে শিকি ল'ম, আৰু এই কথাখিনি শিকাত তোমালোকে আটাইয়ে গুৰুত্ব দিবা। এই কথাখিনি বুজি পালেহে ইয়াৰ পাঠৰ লগত জড়িত যিবিলাক প্ৰশ্ন আছে সেইবিলাক তোমালোকে শুদ্ধভাৱে কৰিব পাৰিবা। দ্বিঘাত সমীকৰণ, ইয়াক ইংৰাজীত কোৱা হয় কোৱাড্ৰেটিক ইকুৱেশ্যন। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে আমি পাঠটোৰ বিষয়ে কি ক'ব বিচাৰিছে তাকে আমি আলোচনা কৰিছোঁ। এতিয়া সমীকৰণ শব্দটো আছে, দ্বিঘাত আৰু সমীকৰণ। দ্বিঘাত শব্দটো তোমালোকে পাইছা, সমীকৰণ শব্দটো পাইছা। এতিয়া সমীকৰণ মানেনো কি তাকে বাৰু প্ৰথমতে অকণমান আলোচনা কৰোঁ। সমীকৰণ মানে হৈছে সমমান উক্তি। উক্তি বুলিলে আকৌ কি বুজা যায়? উক্তি মানে হৈছে একোটা বাক্য যাৰ শুদ্ধ, সঁচা বা মিছা এটা মান আছে। শুদ্ধ মান বুলি কোৱা হয়। যেনে আমি কথা এটা ক'লো যে গাখীৰ বগা, এইটো হয় ভুল হৈছে, নহ'লে শুদ্ধ হৈছে, ইয়াৰ শুদ্ধ মান আছে। কিন্তু তুমি অংকত ভাল, এই কথাটো কিন্তু শুদ্ধ মান নহয়। কাৰণ তুমি মোৰ মতে অংকত ভাল হ'লেও আন এজনৰ মতে অংকত ভাল নহ'বও পাৰে। গতিকে বাক্য এটাৰ যাক সঁচা বা মিছা বুলি ক'ব পাৰোঁ সেইবিলাকক আমি উক্তি বুলি ক'ম। আৰু যিবিলাকৰ সঁচা বা মিছা মান নাই বা সঁচা নে মিছা তাক শুদ্ধভাৱে নিৰূপণ কৰিব নোৱাৰি সেইবিলাকক আমি উক্তি বুলি নকওঁ। এতিয়া সমমান উক্তি বুলি ক'লে কি বুজিবা? সমমান উক্তি মানে হৈছে এটা উক্তি য'ত এটা ফালৰ মানৰ লগত আন এটা ফালৰ মানবিলাক সমান হৈ থাকে। যেনে আমি এটা উদাহৰণ ল'ব পাৰোঁ যে মোৰ বয়স 40। গতিকে মোৰ বয়স 40 বছৰ। এই কথাটো মোৰ বয়সটো যদি এটা আখৰৰ সহায়ত বুজাম যে এইচ, মোৰ বয়সটো হৈছে এইচ সমান 40। এইটো এতিয়া এটা এই যে সমান চিনটো জড়িত হৈছে, এফালে এইচ আছে এফালে 40 আছে, এনেকুৱা ধৰণৰ প্ৰকাশ থাকি যাওঁতে কি বুলি কোৱা হয়? সমীকৰণ বুলি কোৱা হয়। কাৰণ আমি দুটা সংখ্যাৰ যোগফল ক'লোঁ। দুটা সংখ্যাৰ যোগফল কিমান? দুটা সংখ্যাৰ যোগফল হৈছে 30 বুলি ধৰিছোঁ বা 31 বুলি ধৰিছোঁ। যদি সংখ্যা দুটা এটা x হয় আৰু এটা y হয়, দুটা যোগ কৰি দেখিব আমি 31 পামগৈ। এইটো এটা সমীকৰণ। এতিয়া ইয়াতে চলক এটা আছে, ইয়াতে চলক দুটা আছে, x আৰু y দুটা চলক। যদি আমি তৃতীয় এটা উদাহৰণ লওঁ, এই উদাহৰণটোত কি ধৰিলোঁ যে এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 2 চেণ্টিমিটাৰ বেছি। ইয়াৰ কালি 120 চেণ্টিমিটাৰ স্কুৱেৰ। দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান? এনেকৈ প্ৰশ্ন এটা দিছে। এই প্ৰশ্নটিও আমি কি কৰিব পাৰোঁ? সমীকৰণলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। কেনেকৈ? আয়তৰ
দৈৰ্ঘ্য প্ৰস্থতকৈ 2 সেন্টিমিটাৰ যদিহে দৈৰ্ঘ্য প্ৰস্থ x হয় দৈৰ্ঘ্য হ'ব x + 2 কাৰণ প্ৰস্থতকৈ 2 সেন্টিমিটাৰ বঢ়াই দিলে দৈৰ্ঘ্যটো পোৱা যায় এইটো হৈছে সম্পৰ্ক আকৌ দিশকোণ প্ৰস্থ সমান ইয়াতো দিশকোণ প্ৰস্থ সমান সিহঁতৰ কি হৈ গৈ কালি হয় গতিকে এইটো আমি যদি সৰল কৰি থওঁ x² + y6 = 120 বা আমি এনেকৈও লিখি থ'ব পাৰোঁ x² + y6 - 120 = 0 এতিয়া এইটো এটা আমি সমীকৰণ দিব পাৰোঁ ইয়াৰ চলক 1 এটাই আছে আৰু ইয়াৰ ঘাত সৰ্বোচ্চ ঘাত হৈছে 2 1 0 ইয়াত আমি x² বুলি লিখিব পাৰোঁ গতিকে সৰ্বোচ্চ ঘাত হৈছে 2 এতিয়া সৰ্বোচ্চ ঘাত 2 যিবিলাক সমীকৰণ আছে সেইবিলাক সমীকৰণৰ লগতে আমাৰ এই সমীকৰণ এই পাঠটো জড়িত হৈ আছে গতিকে আমাৰ যিহেতু দ্বিঘাত সমীকৰণ বুলি কৈছে আমি এই পাঠটোত এনেকুৱা ধৰণৰ বা এনেকুৱা ধৰণৰ সমীকৰণবিলাক নাপাম আমি পাম এই ধৰণৰ সমীকৰণবিলাক য'ত নেকি সমীকৰণটোৰ মাত্ৰা 2 হ'ব গতিকে আমি এই ধৰণৰ আৰু এটামান উদাহৰণ বাৰু ইয়াত লৈ লওঁ এটা আমি যদি এনেকৈ ল'ব পাৰোঁ 4 নম্বৰ উদাহৰণটো দিব পাৰোঁ কি হৈছে এইটো যে বৰ্গৰ এটা কালি বৰ্গাকাৰ বাগিচাৰ কালি 142 সেন্টিমিটাৰ স্কুৱেৰ গতিকে এতিয়া ইয়াৰ যদি সমীকৰণ প্ৰকাশ কৰিবলৈ হয় বৰ্গটোৰ বাহু জানিব লাগিব বৰ্গৰ বাহু ধৰিলোঁ x বৰ্গৰ কালি হয় বাহু স্কুৱেৰ সমান 142 এইটো এটা দ্বিঘাত সমীকৰণৰে ভিতৰতে আহিব গতিকে এনেকুৱা ধৰণৰ যিবিলাক সমীকৰণ পাম এই সমীকৰণবিলাকক আমি কি বুলি ক'ম এতিয়া দ্বিঘাত সমীকৰণ বুলি ক'ম এতিয়া এই সমীকৰণবিলাকৰ ধৰণ সিহঁতৰ সমাধান পদ্ধতিৰ প্ৰকাৰ এই আটাইবিলাকৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম প্ৰথম আহিছোঁ আমি কেইটামান উদাহৰণ ল'ব পাৰোঁ দ্বিঘাত সমীকৰণৰ উদাহৰণ আমি এনেকৈ লিখিব x² + y6y + y² = 0 এইটো এটা দ্বিঘাত সমীকৰণ হয় ইয়াৰ চলক আছে দুটা x আৰু y আৰু প্ৰতিবাৰে সূচকৰ সংখ্যা সূচকৰ মান 2 এইটো এটা দ্বিঘাত সমীকৰণ হ'ব 2 নম্বৰ সমীকৰণ এটা চাওঁ এইটো x² - 5x + 4 বুলি ক'লোঁ এইটো এটা সমীকৰণ ইয়াৰ চলক এটা আৰু ইয়াৰ সূচক 2 এইটো এটা দ্বিঘাত সমীকৰণ হ'ব 3 নম্বৰত আমি লৈছোঁ y² - 2 এইটো এটা দ্বিঘাত সমীকৰণ ইয়াৰ চলক y সূচক 2 বা মাত্ৰা 2 তাৰপিছত 4 নম্বৰ এটা ল'লোঁ আমি z - 2 হোল স্কুৱেৰ বুলি ক'লে এনেকুৱা ধৰণৰ হৈ থাকিলেও ই এটা দ্বিঘাত সমীকৰণে হ'ব কাৰণ ইয়াক যদি আমি ভাঙি দিওঁ তেতিয়াহ'লে কি হ'ব z² - 2 * z * 2 plus 2 square equal to 0 implies z² - 4z plus 4 equal to 0 এনেকুৱা ধৰণৰ আহি এটা ইয়াৰ চলক হৈছে z আৰু মাত্ৰা হৈছে 2 গতিকে 2 মাত্ৰাৰ যিমানবিলাক আমি সমীকৰণ পাম গোটেইবিলাককে আমি দ্বিঘাত সমীকৰণ বুলি ক'ম কিন্তু এই পাঠৰ লগত এই সমীকৰণৰ ধৰণটো আমি জড়িত নাপাম কাৰণ ইয়াত দুটা চলক আছে আমি কেৱল ইয়াত এটা চলক বিশিষ্ট দ্বিঘাত সমীকৰণৰ বিষয়েহে আলোচনা কৰিম এতিয়া এইখিনিটা কথা হ'ল যে আমি বিভিন্ন ধৰণৰ দ্বিঘাত সমীকৰণ লিখি আছোঁ ইহঁতৰ এই দ্বিঘাত সমীকৰণবিলাক আচলতে কি ধৰণৰ দেখা আমি কি ধৰণৰ লিখিলে এটা দ্বিঘাত সমীকৰণ হ'ব আমি লক্ষ্য কৰি লিখিম যে ইয়াতে প্ৰথমতে চলকৰ ওপৰত ঘাত দি আছে ইয়াতে চলকৰ ওপৰত ঘাত 1 আছে ইয়াতে চলকৰ ওপৰত ঘাত 0 আছে অৰ্থাৎ আমি এতিয়া ইয়াতে ধ্ৰুৱকবিলাক বেলেগ বেলেগ আছে ধৰি লওক 2 দিছোঁ বা 3 বা এটা ইয়াতে 7 দিব পাৰোঁ এনেকুৱা ধৰণৰ কিবা এটা সংখ্যাবিলাক দিব পাৰোঁ এনেকুৱা এই আহি য'ত নেকি প্ৰথমতে x² থাকিব তাৰপিছত x থাকিব তাৰপিছত ধ্ৰুৱ সংখ্যা এটা c বুলি ধৰি ৰাখিব কনষ্টেণ্টৰ কাৰণে c আখৰটো লিখি ইয়াতে চিন সাধাৰণতে থকা চিনবিলাক হৈছে ইয়াৰ সহগ থাকিব a b আৰু c এইটো কনষ্টেণ্টে হ'ব এইটো প্লাছ চিন থাকিব ইয়াত কেতিয়াবা ইয়াতে যদি মাইনাছ চিন দিয়া হয়
আমি এনেকৈও লিখিব পাৰোঁ ax স্কোৱাৰ মাইনাছ bx মাইনাছ c এনেকৈও লিখিব পাৰোঁ। এনেকৈ লিখিলে কি হ'ব ইয়াতে b মানটো মাইনাছ b হ'ব প্লাছ b নহয় b মানটো হ'বগৈ মাইনাছ b কাৰণ ইয়াতে মূল সমীকৰণটো আমি এনেকৈ ধৰিম আৰু এই সমীকৰণটোক কি বুলি কোৱা হয় আদৰ্শ সমীকৰণ আদৰ্শ দ্বিঘাত সমীকৰণ এতিয়া আমি ইয়াৰ লগত যদি তুলনা কৰিছোঁ ইয়াতে a ঠাইত 7 আছে b ঠাইত -3 আছে c ঠাইত 4 আছে এইটোত a ঠাইত 2 আছে b ঠাইত 0 আছে c ঠাইত -2 আছে এইটোৰ লগত তুলনা কৰিলে কি হ'ব a ঠাইত 1 আছে b ঠাইত -4 আছে c ঠাইত 4 আছে গতিকে আমি এতিয়া দেখিলোঁ যে ইহঁতৰ a b c মানবিলাক সলাই বেলেগ বেলেগ সমীকৰণবিলাক পাব পাৰি আৰু সেইকাৰণে আদৰ্শ আৰ্হি বা আদৰ্শ খাচ বুলি কোৱা হৈছে। তোমালোকে এতিয়া যদিহে a মানটো সলাই দিয়ে a মানটো ধৰক 11 ল'লা b মানটো 3 ল'লা c মানটো -12 ল'লা তেতিয়াহ'লে ইয়াৰ এই সমীকৰণটো আদৰ্শৰ সমীকৰণত a b c মান বহাই দিলে আমি এটা নতুন সমীকৰণ পাম দ্বিঘাত সমীকৰণ য'ত আহিব 11x স্কোৱাৰ প্লাছ 5b 5x মাইনাছ 12 ইকুৱেল টু 0 এনেকৈ a মান ধৰা হ'ল 1 ধৰিলোঁ b মান -1 ধৰিলোঁ c মান 2 ধৰিলোঁ তেতিয়াহ'লে কি হ'ব 1 into x স্কোৱাৰ প্লাছ -1 into x প্লাছ 2 ইকুৱেল টু 0 এইখিনি সৰল কৰিলে x স্কোৱাৰ মাইনাছ x প্লাছ 2 ইকুৱেল টু 0 ইয়াক যদি এতিয়া ওলোটা লিখিবলগীয়া হয় ইয়াত a মান কিমান বুলি ক'ম x স্কোৱাৰ নহয় ইয়াত এই সমীকৰণটোত a মান হ'বগৈ -1 a মান হ'বগৈ 1 b মান হ'বগৈ -1 আৰু c মান হ'বগৈ 2 গতিকে আমি ওলোটাই যদি কোনো সংখ্যা আগত নাথাকে তেতিয়া 1 বুলি ধৰিম ইয়াতেও কোনো সংখ্যা আগত নাই কিন্তু মাইনাছ চিনটো আছে -1 ধৰিছোঁ আৰু এইটো দেখা দেখিকৈ 2 আছে গতিকে এনেকৈ আমি এই সমীকৰণবিলাক গঠন কৰিব পাৰিম বা এই সমীকৰণবিলাকৰ পৰা a b c মান উলিয়াব পাৰিম এই ধৰণে আমি মনত ৰাখিম যে দ্বিঘাত সমীকৰণৰ এটা আদৰ্শ আহি আছে বা আদৰ্শ খাপ আছে য'ত a b c মানবিলাক সলাই গ'লে আমি বিভিন্ন ধৰণৰ দ্বিঘাত সমীকৰণ পাব পাৰোঁ আৰু ইয়াৰ যিবিলাক নেকি সমাধানত বা আন প্ৰক্ৰিয়াবিলাকত ইয়াৰ ব্যৱহাৰ হ'ব তাক আমি সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰিম। এতিয়া আমি কি শিকিলোঁ যে দ্বিঘাত সমীকৰণনো কি দ্বিঘাত সমীকৰণৰ আৰ্হি কোনটো এই ধৰণৰ কথাখিনি আমি শিকিলোঁ। এতিয়া আহিব দ্বিঘাত সমীকৰণৰ প্ৰকাৰ এটা আমাৰ যেতিয়া আমি আদৰ্শ দ্বিঘাত সমীকৰণ লিখিছিলোঁ তাত এটা কথা লিখিব ৰৈ গৈছিলে সেই কথাটো আছিলে যে আমি a is not equal to 0 বুলি লিখিব লাগে আৰু ইয়াৰ কাৰণটো আমি এতিয়া স্পষ্টকৈ তোমালোকক বুজাই দিম যদিহে a equal to মানে এই যিহেতু a b c ইয়াত কি বুলি কোৱা হয় ধ্ৰুৱক বুলি কোৱা হয় a b c ধ্ৰুৱক মানে ধ্ৰুৱকে যিকোনো মান ল'ব পাৰে বাস্তৱ সংখ্যাৰ ভিতৰত যিকোনো মানে বাস্তৱ a b c ধ্ৰুৱক বুলি ক'লে ইয়াত বাস্তৱ সংখ্যা হ'ব মাইনাছ হ'ব পাৰে প্লাছ হ'ব পাৰে 0 হ'ব পাৰে ভগ্নাংশ হ'ব পাৰে যিকোনো সংখ্যা হ'ব পাৰে এতিয়া যদিহে যিকোনো সংখ্যা হ'ব পাৰে তেতিয়াহ'লে এটো যদি 0 হৈ যায় তেতিয়াহ'লে কি হ'ব তোমালোকে লক্ষ্য কৰিবাচোন মই 1 নম্বৰ বুলি ক'লোঁ 1 নম্বৰ আমি যদি a equal to 0 বুলি কওঁ তেতিয়া কি হ'ব 0 into x square plus b into x plus c equal to 0 এই পাৰ্টটো 0 হ'বগৈ bx plus c equal to 0 bx plus c equal to 0 ঠিক আছে এতিয়া হ'বগৈ x ৰ ইয়াতে সূচক 1 ভাগাঘাত 1 ইয়াতে x ৰ ঘাত 0 অৰ্থাৎ এইটো এটা এক মাত্ৰাৰ সমীকৰণ হ'ল গৈ এক মাত্ৰাৰ সমীকৰণ আমি আগতে পাই আছোঁ ইয়াক কি বুলি কোৱা হয় ৰৈখিক সমীকৰণ বুলি কোৱা হয় ইয়াৰ পৰা এডাল লেখ পোৱা যাব সৰলৰেখা ৰৈখিক সমীকৰণ
ৰৈখিক সমীকৰণ বুলি কোৱা হয় গতিকে আমাৰ এই এৰ মান যেতিয়া শূন্য হৈ গ'ল এইটো দ্বিঘাত সমীকৰণৰ পৰা আহি এটা ৰৈখিক সৰলৰৈখিক সমীকৰণলৈ পৰিৱৰ্তন হ'ল গতিকে সেইকাৰণে কোৱা হয় যে a is not equal to 0 আৰু এইটো দ্বিঘাত সমীকৰণৰ এটা চৰ্ত যদিহে a এৰ মানটো 0 যদিহে a is not equal to 0 বুলি লিখা নহয় তেতিয়াহ'লে এই সমীকৰণটো দ্বিঘাত হৈ থাকিব নে নাথাকিব এই কথাটো আমি চিয়ৰ নহয় গতিকে আমি সদায় লিখিব লাগিব a is not equal to 0 যেতিয়া আমি এটা দ্বিঘাত সমীকৰণ লিখা হয় আৰু ইয়াকে দ্বিঘাত সমীকৰণৰ চৰ্ত বুলি কোৱা হয় ঠিক আছে এতিয়া আমি a মান যদি শূন্য হয় তেতিয়া কি হয় পালো যদি b মান শূন্য হয় b যদি শূন্য হৈ যায় তেতিয়া হলে বাৰু কি হ'ব তেতিয়াহ'লে ax স্কয়াৰ হ'ব 1 implies ax square plus 0 into x plus c equal to 0 that implies ax square plus 0 plus c equal to 0 that implies ax square plus c equal to 0 এতিয়া ইয়াত দেখিলো যে আমাৰ যেটো একঘাতীয় পদ আছিল x একঘাতৰ পদ আছিল এটো ইয়াৰ পৰা নোহোৱা হৈ গ'ল কিন্তু যেহেতু ইয়াতে যি ঘাতৰ পদটো আছে বা a0 এতিয়াও নহয় গতিকে আকৌ এটা দ্বিঘাত সমীকৰণ হৈ থাকিব কিন্তু ইয়াৰ দেখাৰ ধৰণটো বেলেগ ইয়াৰ বেলেগ হোৱাৰ বাবে ইয়াৰ নাম এটা থাকিব শুদ্ধ দ্বিঘাত সমীকৰণ শুদ্ধ দ্বিঘাত সমীকৰণ শুদ্ধ দ্বিঘাত সমীকৰণ এই শুদ্ধ দ্বিঘাত সমীকৰণক ইংৰাজীত কোৱা হয় পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱা হয় পিয়ৰ বুলি কিয় কোৱা হয় বা শুদ্ধ বুলি কিয় কোৱা হয় কাৰণ ইয়াতে কেৱল দ্বিঘাতীয় পদটো আছে একঘাতীয় পদটো ইয়াৰ লগত লগ হৈ থকা নাই লগ নথকা বস্তুবিলাক আমি শুদ্ধ বিশুদ্ধ বুলি কওঁ গতিকে ইয়াক আমি শুদ্ধ দ্বিঘাত সমীকৰণ বুলি কৈছোঁ এইবাৰ আহিছোঁ আমি যদি c0 হৈ যায় ইয়াত যদি c0 হয় তেতিয়াহ'লে কি হ'ব বাৰু c0 হ'লে আমি সমীকৰণৰ পাম ax স্কয়াৰ plus bx plus 0 equal to 0 এতিয়া ax square plus bx equal to 0 এই সমীকৰণটো কোৱা হয় যেটি যে ইয়াত দ্বিঘাতীয় আৰু একঘাতীয় দুটা পদে লগ হৈ আছে ইয়াক কোৱা হয় মিশ্ৰ দ্বিঘাত সমীকৰণ মিশ্ৰ দ্বিঘাত সমীকৰণ মিশ্ৰ মানে আছে মিক্স হৈ থকা লগ লাগি থকা যাতে এফেক্টেড কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱা হয় এতিয়া ইয়াক আমি মিশ্ৰ দ্বিঘাত সমীকৰণ বুলি ক'লে ইয়াকো আমি মিশ্ৰ দ্বিঘাত সমীকৰণৰ অন্তৰ্ভুক্ত কৰিব পাৰিম কাৰণ ইয়াতো দ্বিঘাত সমীকৰণটো আৰু দ্বিঘাত পদটো আৰু একঘাতীয় পদটো লগ হৈ আছে গতিকে আমি এই দুটাক আমি কি কৰিব মিশ্ৰ দ্বিঘাত সমীকৰণৰ ভিতৰত আৰু ax স্কয়াৰ প্লাস c ইকুৱেল টু 0 ইয়াক আমি শুদ্ধ দ্বিঘাত সমীকৰণ বুলি কওঁ এতিয়া পালো যে দ্বিঘাত সমীকৰণ দুই ধৰণৰ আছে এটা হৈছে মিশ্ৰ দ্বিঘাত সমীকৰণ আৰু আনটো হৈছে শুদ্ধ দ্বিঘাত সমীকৰণ এতিয়া ইয়াৰ পিছে পিছে আমি দ্বিঘাত সমীকৰণৰ শূন্য এই বিষয়ে অকণমান আলোচনা কৰোঁ দ্বিঘাত সমীকৰণৰ শূন্য বুলি ক'লে আমি যদি এই সমীকৰণটোকে লিখিছোঁ bx plus c ইয়াতে abc a শূন্য হোৱাৰ বাহিৰে আন মান আৰু bc যিকোনো হ'ব পাৰে গতিকে আমি চাম abc মানৰ ওপৰত ইয়াৰ মান শূন্য নিৰ্ভৰ কৰে যদিও আমি সেই মান শূন্য বুলি নকম আমি কম যে x ৰ সলনি যি মান বহাই দিলে ইফালে আমি শূন্য পাই যাওঁ এতিয়া শূন্য হৈয়ে আছে এইটো শূন্য পাই আছো আমি কি মান বহালে ইফালে শূন্য হৈ যাব সেই কথাটো আমাক লাগে x ৰ যি মানৰ বাবে এই দ্বিঘাত সমীকৰণটোৰ মান শূন্য হয় সেই মানটো এইটো সমীকৰণৰ কি বুলি ক'ব শূন্য বুলি ক'ব অৰ্থাৎ দ্বিঘাত সমীকৰণৰ শূন্য আমি সেনেকৈ নিৰ্ণয় কৰোঁ এতিয়া আমি ইয়াতেতো abc মান কি নাজানো গতিকে আমি এটা বেলেগ সমীকৰণ ইহঁতক abc মান হোৱা এটা সমীকৰণলৈ পৰিৱৰ্তন কৰোঁ আমি a মানটো 1 ধৰিলোঁ b মানটো 5 ধৰিলোঁ c মানটো 6 ধৰিলোঁ তেতিয়াহ'লে কি হ'ব x square plus 5x plus 6 equal to 0 এইটা সমীকৰণ হ'ল এতিয়া
এক্সৰ কি মান বহালেনো এক শূন্য পোৱা যাব। আমি ইয়াক যদি সেনেকৈ লিখি যাওঁ এক্সৰ ঠাইত মান ধৰিব লাগিব। ধৰি ল'লোঁ 3x ইকুৱেল টু x স্কুৱেৰ প্লাছ 5x প্লাছ 6। এতিয়া P1 ধৰিলে কি হ'ব? P1 ধৰিলেতো 1 স্কুৱেৰ 5 into 1 plus 6 equal to 12 হৈ যাব। যদি 5P minus 1 ধৰি দিওঁ তেতিয়াহ'লে 1 স্কুৱেৰ plus 5 into minus 1 plus 6 equal to এইটো প্লাছ হ'ব, এইটো মাইনাছ হ'ব, প্লাছ হ'ব, 7ৰ পৰা 5 গ'লে 2 হ'ব। এতিয়া আমি শূন্য পোৱা নাই। যদিহে আমি 2 বহাই দিওঁ তেতিয়া কি হ'ব? 2 স্কুৱেৰ প্লাছ 5 into 2 প্লাছ 6 এইটো 4 হ'ব, 10 হ'ব, 6 হ'ব, গতিকে 20 হ'ব। যদি -2 বহাই দিওঁ তেতিয়াহ'লে আমি নিশ্চয় শূন্য পাম। চাব -2 স্কুৱেৰ প্লাছ 5 into -2 প্লাছ 6 এইটো 4 হ'বগৈ, -10 হ'ব, প্লাছ 6 হ'ব, 10 - 10 ইকুৱেল টু 0। এতিয়া আমি দেখিলোঁ -2 এক্সৰ সলনি -2 বহাই দিলে এই সমীকৰণটোৰ মান শূন্য হয়। গতিকে আমি আগতে পাই আহিছোঁ যে যিমান ঘাতৰ সমীকৰণ হয় বা যি মাত্ৰাৰ সমীকৰণ হয় সেই সমীকৰণ বা বহুপদত সিমানটা শূন্য থাকে। গতিকে আমি ইয়াৰ এটা শূন্য পালোঁ। আৰু এটা শূন্য আমি সহজে অনুমান কৰিব পাৰোঁ। লাহে লাহে তোমালোকেও পাৰিবা। যদি -2 বহাই দিয়া তেতিয়াহ'লেও ই শূন্য হ'ব আৰু তাৰ বাহিৰে বাকী আন কোনো মানৰ বাবে এই সমীকৰণটোৰ মান শূন্য নহয়। -3 বহালে কি হ'ব? 3 স্কুৱেৰ 5 - 3 প্লাছ 6 9 - 15 প্লাছ 6 ইকুৱেল টু 0 হ'বগৈ। এতিয়া মই ইয়াৰ -2 আৰু -3 বহালোঁ, বাকী দুটা মানৰ কাৰণে শূন্য নহ'ল, এই দুটাৰ কাৰণে শূন্য হ'ল। আমি পিছৰ ফালে অনুমান কৰি গম পালোঁ যে -3 বহালেও ই শূন্য হয়। এই কথাটো আমি কেনেকৈ গম পালোঁ? আৰু সেই কেনেকৈ গম পাবা সেই কথাটো জানিবৰ কাৰণে আমি ইয়াক সমাধান কৰিব লাগিব। ইয়াক সমাধান এক্সৰ মান উলিওৱা কথাটোকে ইয়াতে সমাধান বুলি কোৱা হয়। এই শূন্য উলিওৱাটোকে ইয়াক সমাধান বুলি কোৱা হয়, বা মূল উলিয়াব দিলে তাক সমাধান বুলি কোৱা হয়, বা বীজ যদি সমীকৰণটোৰ বীজ উলিওৱা বুলি ক'লোঁ একে কথা। মূল, সমাধান, শূন্য, বীজ এই আটাইবিলাক কথা ইংৰাজীত ৰুট বুলি কোৱা হয়। এই আটাইবিলাক উলিয়াব দিয়া মানে এটা সমীকৰণ সমাধান কৰিব দিয়া। এতিয়া সমাধান কৰিবৰ কাৰণে তোমালোকক কেইটা পদ্ধতি দিছে? ইয়াত 3টা পদ্ধতি দিছে। 1 নম্বৰ পদ্ধতি দিছে উৎপাদক বিশ্লেষণ। বিশ্লেষণ বা উৎপাদকীকৰণ বুলিও কয়। উৎপাদকীকৰণ ইংৰাজীত কোৱা হয় ফেক্টৰাইজেশ্যন। ফেক্টৰাইজেশ্যন মেথড। 2 নম্বৰত কৈছে পূৰ্ণবৰ্গীকৰণ বা বৰ্গ সম্পূৰণ। বৰ্গ সম্পূৰণ বা পূৰ্ণবৰ্গীকৰণ। পূৰ্ণবৰ্গীকৰণ ইয়াক ইংৰাজীত কোৱা হয় কমপ্লিটিং স্কুৱেৰ মেথড। আৰু 3 নম্বৰ পদ্ধতি এটা আছে দ্বিঘাত সূত্ৰ। দ্বিঘাত সূত্ৰ তাক কোৱা হয় কোৱাড্ৰেটিক ফৰ্মুলা। কোৱাড্ৰেটিক ফৰ্মুলা। এতিয়া এই 3টা পদ্ধতি যিকোনো এটা পদ্ধতি আমি প্ৰয়োগ কৰিলে এটা দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰোঁ। গতিকে আজি আমি এই পদ্ধতিকেইটাৰ নাম শিকি থলোঁ। ইয়াৰ পিছৰ ক্লাছত এই পদ্ধতিবিলাকনো কেনেকৈ কি ধৰণে ব্যৱহাৰ কৰি আমি এটা বহুপদৰ বা দ্বিঘাত সমীকৰণৰ কি কৰিব পাৰোঁ, সমাধান কৰিব পাৰোঁ বা শূন্য উলিয়াব পাৰোঁ সেই বিষয়ে শিকিম। কিন্তু এইখিনিতে উল্লেখ কৰোঁ, তোমালোকে 2 নম্বৰ চেপ্টাৰ বহুপদৰ উৎপাদকীকৰণ বা উৎপাদক বিশ্লেষণ পদ্ধতি সম্পৰ্কে শিকি আছে। তোমালোকৰ বাবে নতুন হ'বগৈ বৰ্গ সম্পূৰণ আৰু দ্বিঘাত সূত্ৰ প্ৰয়োগ। এই দুটা পদ্ধতি তোমালোকৰ কাৰণে নতুন হ'ব। তোমালোকে ইতিমধ্যে উৎপাদক বিশ্লেষণ বা উৎপাদকীকৰণৰ বিষয়ে শিকি আছে। তথাপি আমি ইয়াৰ বিষয়েও অকণমান আলোচনা কৰিম আৰু ইহঁতৰ বিষয়ে বহলভাৱে আলোচনা কৰিম।
আৰু আজিৰ এই পাঠ ইয়াতে সামৰিলোঁ। আটালৈ ধন্যবাদ জনালোঁ। তোমালোকে এই কথাখিনি প্ৰাৰম্ভিক কথাখিনি কিন্তু গুৰুত্ব দিবা, দিলেহে ইয়াৰ পিছৰ পাঠৰ লগত জড়িত গোটেইবিলাক কথা ভালধৰণে বুজিবলৈ সক্ষম হ'ব। ধন্যবাদ।